নমস্কাৰ বন্ধুসকল মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম চুপা চুপি নামৰ সেই বিশেষ ৱেব সিৰিজখনৰ বিষয়ে। সকলো ৰাইজৰ মাজত বৰ্তমান খুব জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে এই চুপা চুপি নামৰ বিশেষ ৱেব সিৰিজখনত। কি আছে এই চুপা চুপি নামৰ বিশেষ ৱেব সিৰিজখনত আৰু এই চুপা চুপি নামৰ বিশেষ ৱেব সিৰিজখনত অভিনয় কৰা এগৰাকী অভিনেত্ৰীয়ে সকলো অসমৰ ৰাইজৰ দৰ্শকৰ মন মোহিবলৈ সক্ষম হৈছে। সংগীতা নামৰ সেই বিশেষ চৰিত্ৰটোত অভিনয় কৰা সেই বিশেষ ছোৱালীগৰাকীয়ে সকলো অসমৰ ৰাইজৰ মন মোহিবলৈ সক্ষম হৈছে। তেখেতৰ প্ৰকৃত নাম কি, কাৰ লগত ৰিলেশ্যনশ্বিপত আছে, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান, আজি আমি সেই সকলোবোৰ তথ্য আপোনালোকক জনাবলৈ চেষ্টা কৰিম। গতিকে বলক আলোচনা কৰোঁ চুপা চুপিত অভিনয় কৰা সেই সংগীতা নামৰ বিশেষ ছোৱালীগৰাকীৰ বিষয়ে। তেন্তে বলক দেৰি নকৰি আজি আমি এই বিশেষ ভিডিঅ'টো আৰু বিশেষভাৱে আৰম্ভ কৰোঁ। বন্ধুসকল, চুপা চুপিত অভিনয় কৰা সংগীতা নামৰ সেই বিশেষ ছোৱালীগৰাকীৰ প্ৰকৃত নামটো হৈছে বৈভৱী গোস্বামী আৰু তেখেতৰ জন্ম হৈছিল 17 ছেপ্টেম্বৰ তাৰিখে যোৰহাট জিলাত। তেখেতৰ পিতৃগৰাকীৰ নাম হৈছে দেৱজিৎ গোস্বামী আৰু মাতৃগৰাকীৰ নাম হৈছে মৌচুমী মহন্ত গোস্বামী। আৰু এইবাৰ ক'বলৈ লৈছোঁ তেখেতৰ শিক্ষা জীৱনৰ বিষয়ে। আৰু বৰ্তমান তেখেত JB কলেজৰ পৰা ডিগ্ৰী পঢ়ি আছে। তেখেতৰ ডিগ্ৰী এতিয়াও কমপ্লিট হোৱা নাই। আৰু তেখেতৰ কেৰিয়াৰৰ কথা ক'বলৈ গ'লে তেখেতে প্ৰথম মেট্ৰিক পাছ কৰি এটা মিউজিক ভিডিঅ'ত অভিনয় কৰিছিল। তাৰপিছত তেখেতে নেদেখা ফাগুন নামৰ এখন অসমীয়া ধাৰাবাহিকত অভিনয় কৰাৰ সুবিধা লাভ কৰিছিল। তাৰপিছত নিবিড় মায়েৰাত অভিনয় কৰিছিল। তাৰ লগে লগেই তেখেতে ৰাব্বানী স্বয়মৰ সেই বিশেষ 13 নামৰ চুটি ছবিখনত অভিনয় কৰিবলৈ সুযোগ লাভ কৰিছিল। আৰু বৰ্তমান তেখেতে অসমৰ আটাইতকৈ জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হোৱা চুটি ছবি চুপা চুপিত অভিনয় কৰা দেখিবলৈ পোৱা যায়। আৰু চুপা চুপিত তেখেতে সংগীতা নামৰ এটি মৰম লগা চৰিত্ৰত অভিনয় কৰিছে। বন্ধুসকল, তোমালোকে বাৰু চুপা চুপিত এই সংগীতাৰ চৰিত্ৰটো কেনেকুৱা পোৱা তলৰ কমেণ্ট বক্সত এটা কমেণ্ট কৰি জনাবাচোন। লগতে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিবা। ধন্যবাদ। তেন্তে আজিলৈ লৈছোঁ বিদায়।